আজি আমি আপোনালোকক ভেকচিনৰ চাৰ্টিফিকেট ডাউনলোড কৰা শিকাম। মোবাইলতে পাৰিব। গুগলত সিম্পলি কোৱিন গভৰ্ণমেণ্ট ইন আছাম এয়া মাৰি দিব। পিছত প্ৰথম ৱেবছাইটটো খোল খাব। কোৱিনৰ প্ৰথমটোৱে চুই দিব। ইয়াত ৰেজিষ্টাৰ এণ্ড চাইন ইন এইটো টিপিব। ইয়াত যোনটো নাম্বাৰত মাৰিব সেইটো নাম্বাৰ মাৰি দিব। সেইটো নাম্বাৰ মাৰি দিয়াৰ পিছত সেইটো নাম্বাৰত এটা OTP যাব। এইটো আহিলে OTP কপি কৰি ইয়াত OTP মাৰাৰ পিছত ভেৰিফাই এণ্ড প্ৰচিড। এইটো ভেকচিন চাৰ্টিফিকেট দুটা ড'জে লোৱা কমপ্লিট হ'ল। ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব চাৰ্টিফিকেট। ডাউনলোড হৈ গ'ল। পিছত আপোনালোকে ফাইলত গৈ সিম্পলি চালে হ'ল। ফাইল ওপেন কৰিব, ডকুমেণ্টছ এণ্ড আদাৰ্ছ, চাৰ্টিফিকেট ডাউনলোড হৈ গ'ল। কোনো ফেক নহয়, 100% গেৰেণ্টি দি কৈছোঁ।